এনেকুৱা শিষ্যসকলে সাগৰৰ মাজত আছিল। সেই সময়ত বহুত জোৰেৰে বতাহ বলি আছিল। শিষ্যসকলে বহুত দূৰৰ পৰা যীচুক পানীৰ ওপৰত খোজকাঢ়ি অহা দেখিলে আৰু তেতিয়া তেওঁলোকে ভয়তে ভূত বুলি চিঞৰিলে। তেওঁলোকৰ চিঞৰ শুনি যীচুৱে ক'লে, নিৰ্ভয় হোৱা, মইহে, ভয় নকৰিবা। তেতিয়া পিতৰে ক'লে, প্ৰভু যদি আপুনি হয় তেন্তে মোক আপোনাৰ ওচৰলৈ পানীৰ ওপৰেদি যাবলৈ আজ্ঞা দিয়ক। তেতিয়া যীচুৱে আহা বুলি ক'লে। পিতৰে নাৱৰ পৰা নামি যীচুৰ ওচৰলৈ গ'ল, কিন্তু বতাহ দেখি ডুবিব ধৰাত তেওঁ চিঞৰি ক'লে, প্ৰভু মোক ৰক্ষা কৰক। তেতিয়া যীচুৱে ক'লে, হে অল্পবিশ্বাসী, তুমি কিয় সন্দেহ কৰিলা? পাছে তেওঁলোক নাৱত উঠিলত বতাহ গুচিল। তেতিয়া নাৱত থকাবিলাকে তেওঁক প্ৰণিপাত কৰি ক'লে, স্বৰূপেই আপুনি ঈশ্বৰৰ পুত্ৰ। বাইবেলৰ এইটো ঘটনাৰ পৰা আমি এইটো শিকিবলৈ পাওঁ যে যেতিয়া পিতৰৰ চকু যীচুৰ ওপৰত আছিল তেতিয়া তেওঁ পানীৰ ওপৰত খোজকাঢ়িব পাৰিছিল। আৰু যেতিয়া ঢৌ ধুমুহা আহিলত পিতৰৰ চকু ঢৌ ধুমুহা ফালে গ'ল তেতিয়া তেওঁ ডুবিব ধৰিলে। ঠিক সেইদৰে আমাৰ জীৱনত যদি কেতিয়াবা আমি কিছুমান সমস্যাৰ সন্মুখীন হওঁ তেতিয়া আমাৰ কেন্দ্ৰ একমাত্ৰ যীচুৰ ওপৰত হ'ব লাগে। তেতিয়াহে আমি যিকোনো সমস্যাত স্থিৰ হৈ থাকিম।